নমস্কাৰ বন্ধুসকল, আজি মই এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকক জনাম যে আপোনালোকে আপোনালোকৰ WhatsAppত ফুল ডিপি কিদৰে লগাব। বন্ধুসকল, যেতিয়াই নেকি আপোনালোকে WhatsAppত ডিপি লগাব যায় তেতিয়াই আপোনালোকৰ ফটোবিলাক এনেদৰে আধা অংশহে দেখা পোৱা যায় বা সম্পূৰ্ণকৈ ফটোখন লগাব পৰা নাযায়। তেনেহলে বন্ধুসকল কিদৰেনো আপোনালোকে এই ফটোবিলাক ফুলকৈ লগাব পাৰিব, আহক তেনেহলে ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথমে আপুনি আপোনালোকৰ মোবাইলত থকা ফটোবিলাক উলিয়াই লওক বা গেলেৰীটো অন কৰি লওক। অন কৰি লোৱাৰ পাছতে আপুনি যিখন ফটো WhatsAppত ডিপি লগাব বিচাৰে সেই ফটোখন আপুনি সিলেক্ট কৰি লওক। এনেদৰে ফটোখন সিলেক্ট কৰি লোৱাৰ পাছতে এই এডিট অপশ্যনটো আপোনালোকৰ গেলেৰীত আপোনালোকৰ সকলোৰে মোবাইলতে ওলাব। এই অপশ্যনটো সকলোৰে মোবাইলতে এভেইলেবল থাকে। এই এডিট অপশ্যনটো দেখিছেনে, আপোনালোকে ইয়াত ক্লিক কৰি দিয়ক। ক্লিক কৰাৰ পাছতে আপোনালোকে এই ক্ৰপ ৰটেট অপশ্যনটো দেখিছেনে, এই অপশ্যনটোত আপোনালোকে ক্লিক কৰি ল'ব। ক্লিক কৰি লোৱাৰ পাছতে এই ৰটেট অপশ্যনটো দেখিছেনে, এবাৰ ইয়াত ক্লিক কৰি দিয়ক। এনেদৰে আপোনালোকে ফটোখন ঘূৰাই ল'ব। ঘূৰাই লোৱাৰ পিছত আপোনালোকে এই ৰাইট চিনটো দেখিছেনে, ইয়াত টিক কৰি দিয়ক। টিক কৰি দিয়াৰ পাছতে আপুনি ফটোখন সেভ কৰি লওক। এই সেভ অপশ্যনটো দেখিছেনে, ইয়াত ক্লিক কৰি দিয়ক। ক্লিক কৰাৰ পাছতে আপোনাৰ এই ফটোখন সেভ হৈ গৈছে। আপুনি এতিয়া এটা স্ক্ৰীনশ্বট লৈ লওক। এই ফটোখন আপুনি এটা স্ক্ৰীনশ্বট লৈ লওক। এনেদৰে স্ক্ৰীনশ্বট লৈ ল'লোঁ। এতিয়া আপুনি চিধা WhatsAppলৈ আহক। অন কৰাৰ পাছতে এনেদৰে যিখন ফটো এতিয়া WhatsAppত মই প্ৰফাইল ফটোখন আপোনালোকক লগাই দেখুৱাম। ইয়াত ক্লিক কৰিলোঁ, প্ৰফাইল ফটোখন লগাই দেখুৱাইছোঁ। এতিয়া আমি যিখন ফটো স্ক্ৰীনশ্বট মাৰিছিলোঁ দেখিছেনে, সেই ফটোখন আপোনালোকে সিলেক্ট কৰি লওক। এই ফটোখন মই সিলেক্ট কৰি লৈছোঁ। এতিয়া আপোনালোকে এই সৰু তলত থকা অপশ্যনটো দেখিছেনে, এই ৰটেট অপশ্যনটো ইয়াত আপুনি ক্লিক কৰি দিয়ক। এনেদৰে ঘূৰাই লওক। ঘূৰাই লোৱাৰ পিছত ডন এই অপশ্যনটো দেখিছেনে, ক্লিক কৰি দিয়ক। এতিয়া দেখিছেনে আপোনালোকৰ সম্পূৰ্ণ ফটো এখন ডিপিত শ্ব' হৈছে। বন্ধুসকল, আজি ভিডিঅ'টো ইমানেই আছিল। যদিহে ভিডিঅ'টো চাই ভাল লাগিল তেনেহ'লে প্লিজ চেনেলটো লাইক আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। ধন্যবাদ।